হেল্ল' গাইজ নমস্কাৰ মই ৰেখাৰাবাই মোৰ ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ভাবিলোঁ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ, সেইকাৰণে মই বনালোঁ মূলা শাক আৰু ব্ৰইলাৰ মাংস। অকণমান মোৰ ষ্টাইলত বনালোঁ আৰু সেয়া মই কেনেদৰে বনালোঁ সেয়া চাবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ব্ৰইলাৰ মাংস আৰু মূলা শাক বনাবলৈ মই তাতে কেইটুকুৰমান আলু মিহলাই ল'লোঁ। তো চাওকচোন ভিডিঅ'টো। ইয়াত যিখিনি মছলা ইউজ কৰিম তাৰ ভিতৰত আছে পিঁয়াজ আৰু ইয়াত শুকান জলকীয়া মই বইল কৰি পেলাই পেষ্ট কৰি লৈছোঁ, আদা নহৰুৰ পেষ্ট, জিৰা, জালুকৰ গুড়া, হালধি, গৰম মছলা আৰু নিমখ। মই বেছি মছলা ইউজ নকৰোঁ, ইমানেই কৰিম। এয়া মোৰ কেৰাহী গৰম হৈ গ'ল আৰু এতিয়া অকণমান মিঠাতেল ঢালি দিলোঁ। এয়া মই আলুখিনি ৰংচোৱা হোৱালৈকে হালধি নিমখ দি পেলাই ভালকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰা হৈ গ'ল, তো এইখিনি টুকি ল'ম। মই আলু ভাজা তেলখিনিতে আৰু অকণমান তেল দি ল'ম, ইমানে দিম। এয়া মোৰ পিঁয়াজখিনিও ভাজি ৰংচোৱা হৈ গ'ল। তাৰপিছত মই ইয়াত দিম অকণমান আদা নহৰুৰ পেষ্ট। তো আদা নহৰুৰ পেষ্টখিনিও মই ভাজি ল'ম ভালদৰে। তো মই অলপ ভাজি ল'লোঁ। তাৰপিছত ইয়াতে মই এতিয়া চিকেনখিনিও দি দিম। চিকেনখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া মই হালধিৰ গুড়াটো দি দিম, হালধি আৰু নিমখ। তিনি মিনিট ভাজি লোৱাৰ পিছত মই মূলা শাকখিনিও দি দিলোঁ ইয়াতে। মূলাৰ শাকখিনি দিয়াৰ পিছতে মই জিৰা গুড়ি আৰু জালুকৰ গুড়াও দি দিলোঁ। এনেদৰে ভালদৰে ভাজি লোৱাৰ পিছত মই আলুৰ লগতে গৰম মছলাখিনিও দি দিলোঁ আৰু এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই আৰু 3 মিনিটৰ কাৰণে ঢাকি দিলোঁ। 3 মিনিট হৈ গ'ল। এতিয়া মই 3 মিনিটৰ পিছত উঠাই পেলাই অকণমান গৰম পানী দি দিম। যাতে আলুখিনি ভালকৈ সিজে তাৰ কাৰণে মই গৰম পানী দিছোঁ। এয়া পানীখিনি শুকাই আপোনালোকে একেবাৰে ড্ৰাই কৰি খাওঁ বুলি ক'লেও পাৰিব, কিন্তু মই অকণমান গ্ৰেভি ৰাখিম। যিহেতু মই অকণমান গ্ৰেভি ৰাখিম সেইকাৰণে আৰু অলপমান পানী এড কৰি দিছোঁ। এতিয়া মই অলপ সময়ৰ কাৰণে আলু সিজালতে ঢাকি দিম, যাতে আলুখিনি ধুনীয়াকৈ গলি যায়। আৰু এয়া মই ঢাকি দিওঁ। 5 মিনিট ঢাকি ৰখাৰ পিছত মোৰ এয়া মাংস হৈ গ'ল।
নাও ইটছ ৰেডি টু ছাৰ্ভ। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাবচোন।